আজি তোমালোকক মই নৱম শ্ৰেণীৰ মেথমেটিক্সৰ এক্সাৰচাইজ 2.2 বহুপদ ৰাশিৰ শূন্য উলিওৱাৰ বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা 5x - 4x² + 3 ৰাশিটোৰ মান x = 2 হলে কিমান হ'ব? অতি সহজে তোমালোকে উলিয়াব পাৰিবা। আমি ধৰা হ'ল px সমান 5x - 4x² + 3। এতিয়া আমি x = 2 কাৰণে মান উলিয়াব লাগে। p2 সমান, এতিয়া চোৱা এই xৰ মান 2 বহুৱাই যোৱা, 5 × 2 - 4 × 2² + 3 সমান চোৱাচোন 10 - 16 + 3 13 - 16 সমান -3 ন? গতিকে ৰাশিটোৰ মান x = 2 হলে -3 হ'ব। এতিয়া আমি আকৌ কৰোঁ চোৱা অন্য এটা অংক, কুৱেশ্যন নম্বৰ 2 ধৰি ললোঁ। যদি py সমান y² - y + 1 হয়, তেন্তে p0 সমান কিমান? p0 = what? অতি সহজে তোমালোকে উলিয়াব পাৰিবা। p0 সমান এই y জেগাত তোমালোকে 0 বহুৱাই যোৱা, সমান চোৱাচোন 0 - 0 + 1 = 1 হ'ল। এনেদৰে আমি বিভিন্ন বহুপদ ৰাশিৰ মান উলিয়াব পাৰিম। এতিয়া বহুপদ ৰাশিৰ শূন্য ধৰি লোৱা তোমালোকে px এটা বহুপদ ৰাশি। যদি x = a ৰ বাবে pa সমান 0 হয়, তেতিয়া x = a pxৰ শূন্য বুলি কয়, শূন্য বোলে, pxৰ শূন্য বোলে। এতিয়া তোমালোকক মই দিলোঁ, ধৰা px সমান x + 1 × x - 2। এতিয়া x = 1 টো pxৰ শূন্য হ'বনে নহ'ব? p1 সমান 1 + 1 × 1 - 2 সমান 2 × -1 = -2, not = 0। গতিকে x = 1 pxৰ শূন্য নহয়। x = 2 টো pxৰ শূন্য হয়, তোমালোকে পৰীক্ষা কৰি চোৱাচোন। x = 2 হ'লে p2 সমান xৰ জেগাত 2 বহাই দিয়া, 2 + 1 2 - 2 = 3 × 0 সমান 0। এতেকে x = 2 pxৰ শূন্য হয়। এতিয়া আমি বহুপদ ৰাশিবিলাকৰ শূন্য কেনেদৰে উলিয়াম? ধৰি লোৱা তোমালোকক এটা বহুপদ ৰাশি দিছে px সমান 3x - 2। ইয়াৰ শূন্য উলিয়াবৰ কাৰণে আমি কি কৰিম? px = 0 implies 3x - 2 = 0 implies 3x = 2 implies x = 2/3। এতেকে x = 2/3 pxৰ শূন্য হ'ব। আজি আমি তোমালোকক এইদৰে কোনোবা বহুপদ ৰাশি কেনেকৈ শূন্য উলিয়াই শিকালোঁ। তোমালোকে কিতাপৰ এক্সাৰচাইজখিনি কৰি চাবা, নোৱাৰিলে মোক ফোন কৰি সুধিবা। ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক মই ৰিমাইণ্ডাৰ থিয়ৰেম ভাগশেষ প্ৰতিক্ৰিয়াৰ বিষয়ে বুজাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ।